আৰু এটা আজি যি মাটিৰ দালালক আটক কৰা হৈছে বা হেৰি কৰা হৈছে এই সন্দৰ্ভত কি ক'ব? মাটিৰ দালালসকলক আটক কৰাটো এটা আদৰণীয় পদক্ষেপ। মই ৰাইজৰ দলৰ সভাপতি হিচাপে এই কামক আদৰণি জনাইছোঁ। কিন্তু একেটা সময়তে আৰু সমান জোৰেৰে মই এই কথা ক'ম যে চৰকাৰৰ এই মাটিৰ দালাল আটক কৰা কামটো যেন নাটক হৈ নুঠে। এইটো যেন ইছ্যু ডাইভাৰ্ট কৰাৰ কেৱল এটা কাম নহয়। কাৰণ মূল অসমৰ যিবিলাক মাটিৰ দালাল, সেই মাটিৰ দালালবিলাকক এতিয়ালৈকে আমি ধৰা দেখা নাই। মই ভাবোঁ যে অসমৰ আটাইতকৈ ডাঙৰ মাটিৰ দালালজনৰ নাম পংকজ জৈন, পুটু। পংকজ জৈন থাকে গুৱাহাটীৰ বিজয়নগৰত। কিন্তু এতিয়ালৈকে পংকজ জৈন বা পুটুক এতিয়ালৈকে পুলিচে ধৰা মই দেখা নাই। মুখ্যমন্ত্ৰী সমষ্টিৰ কনক ডেকা নামৰ আন এজন বহুত ডাঙৰ মাটিৰ দালাল আছে, এতিয়ালৈকে তেওঁকো ধৰা দেখা নাই। তাতোতকৈ ডাঙৰ কথা, তেওঁলোকে ভৱানীপুৰ সমষ্টিত যিজন মানুহক MLA খেলাবৰ কাৰণে AIDFৰ পৰা বিজেপিত জইন কৰালে, কি নাম? ফণী তালুকদাৰ। ফণী তালুকদাৰ অসমৰ এজন আটাইতকৈ ডাঙৰ মাটিৰ দালাল। এফালেদি বিজেপিয়ে এজন আটাইতকৈ ডাঙৰ মাটিৰ দালালক AIDFৰ পৰা আনি বিজেপি দলত যোগদান কৰাইছে আৰু বিজেপি দলৰ বিধায়কৰ প্ৰাৰ্থীৰূপে ভৱানীপুৰত খাৰা কৰিব খুজিছে। আৰু আনহাতে সৰু সৰু মাটিৰ দালাল কিছুমানক ধৰি এখন যেন নাটক ৰচনা কৰিছে, এই কথাটো আমি তেনেকৈ অনুভৱ কৰিছোঁ। গতিকে মই আকৌ ক'লোঁ যে মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা কামটোক আদৰণি জনায়ো এই কামটোক হাফ হাৰ্টেডলি নকৰিবৰ কাৰণে, অন্তঃকৰণে কৰিবৰ কাৰণে, সঠিকভাৱে কৰিবৰ কাৰণে আৰু প্ৰকৃত অৰ্থৰ ডাঙৰ ডাঙৰ মাটিৰ দালালবিলাক যি মিনিষ্টাৰক মাটি দিছে, আমি জানো কোন মিনিষ্টাৰ কাক কোন দালালে মাটি দিয়ে। ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাকক অসমৰ মাটি চমজাই দিছে। অসমৰ গুৱাহাটীৰ মাটি শেষ কৰা, নগৰবিলাকৰ মাটি শেষ কৰা, নেশ্যনেল হাইৱে কিনাৰ মাটি শেষ কৰা যিবিলাক মেইন মাটিৰ দালাল আছে, এতিয়ালৈকে তেনেকুৱা ডাঙৰ মাটিৰ দালাল এজনকো ধৰা মই দেখা নাই।